আৰু গাইজ আজি মানে মোৰ লগত এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ, আপোনালোকক নক'ম বুলি আহিছিলোঁ, কিন্তু কথাটো কৈ দিছোঁ আপোনালোকে শুনক। এই টিকলো তুমি কি খাই আছা? মুখখন চাচাই মামম খালা তুমি? মামম খালা নাই? স্বাগতম জনাইছোঁ মোৰ প্ৰথম এটা ডেইলি ব্লগলৈ। আজি যিহেতু প্ৰথম ডেইলি ব্লগ বনাইছোঁ, কি কৰোঁ কি নকৰোঁ দিনটো সকলোবিলাক ধামাকা হ'বলৈ গৈছে। ভিডিঅ'টো চাই থাকিব প্ৰথমৰ পৰা একেবাৰে শেষলৈকে। গতিকে আৰু সকলোকে গুড মৰ্ণিং জনাইছোঁ, আৰু বেছি দেৰি নকৰি আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ এতিয়া আমি বেডমিণ্টন খেলি আছোঁ, সময় 9টা বাজিছে, কিন্তু মানে বতৰটোৰ পৰা ডাৱৰীয়া হৈছে, সেইকাৰণে বেডমিণ্টন খেলি আছে। এইফালে চাব পাৰে বেডমিণ্টন খেলি আছোঁ, আৰু এইফালে বতৰ চাওক পোৱা ডাৱৰীয়া হৈ আছে। গতিকে বেডমিণ্টন খেলি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ, চাই থাকিব। আৰু ভণ্টি নতুন চাইকেল কিনিলে বোলো, আপোনালোককো দেখাই দিওঁ চাইকেলখন, চাব পাৰে ধুনীয়াকৈ। আৰু গাই চাইকেলখন চলালোঁ, চলাই মেলি ভাল লাগিলে, মানে অলপ দূৰ চলালোঁ, চলাই মেলি ভাল লাগিলে, কমফৰ্টে আছে, বেছি টান নহয়। আজি 10 দিনৰ ছাৰ্ভিচিং আছে, ছাৰ্ভিচিংটো মানে কৰিব লাগিব, তাৰপিছতে বস্তুবিলাক যিবিলাক কিছুমান অলপ হেৰি হৈ আছে, ব্ৰেক চেকবোৰ জিলাই আছে, সেইবিলাক কৰা হ'ব। আৰু এইফালে আছে চাইকেলৰ মালিক চাইকেলৰ কি মালিক এতিয়া পাৰ্টিটো কেতিয়া হ'ব? হা পাৰ্টিটো দিব বোলে। আৰু নেক্সট কি হৈ থাকে চাই থাকোঁ আপোনালোকে। আজি মানে ডেইলি ব্লগ বনাইছোঁ, প্ৰথম বনাইছোঁ ডেইলি ব্লগ, ঠিক আছে। আৰু বন্ধুসকল এতিয়া ক্লাছলৈ বুলি ওলাই আহিলোঁ, আছোঁ বৰপুখুৰী পাৰত। চাওক খুব ধুনীয়া এটা পৰিৱেশ বৰপুখুৰী পাৰ, ইয়াত চালে মন চন মজা কৰি দিয়ে। আপোনালোকৰ যিমান দুখ হওক এই পৰিৱেশটোৱে মজা কৰি দিয়ে। চাওক কিমান এটা ধুনীয়া এটা পৰিৱেশ, এই দৌল আছে, আৰু এইফালে ফ্ৰণ্টত আছে চাইকেল আছে শিৱসাগৰ। গতিকে এতিয়া ক্লাছটো কৰি লওঁ, 11:45 মানৰ পৰা আছে ক্লাছটো, আৰু 1:30লৈকে হ'ব। ক্লাছটো কৰি লওঁ, ক্লাছটো কৰি ওলাই আহি আপোনালোকক লগ পাইছোঁ, আৰু ধামাকা হ'বলৈ গৈছে আজিৰ দিনটো। ভিডিঅ'টো চাই গৈ থাকিলে গম পাব, আৰু গতিকে আকৌ লগ পাই থাকিম। আৰু বহুতে সুধি থাকে যে মই এতিয়া কি পঢ়ি আছোঁ, আপোনালোকক কৈ দিছোঁ আজি মই যিহেতু লেবৰেটৰী টেকনিচিয়ান পঢ়ি আছোঁ। আৰু বচন্তি ধুনীয়াকৈ পাৰ্কিঙত ৰখাই দিলোঁ, আৰু আপোনালোকক দেখাম এতিয়া। সেইফালে চাব পাৰে গলিটো যে আছে, তাতে ক্লাছ কৰোঁ মই। অকল ক্লাছলৈ আহিলোঁ, এইফালে চাওক এইটো হৈছে ক্লাছ ৰুম। যিহেতু মই সোনকালে আহিলোঁ, সেইকাৰণে ইমান ল'ৰা ছোৱালী অহা নাই, চাওক কেইটামানে আহিছে, তাৰপিছত লাহেকৈ পুৰা ফুল হৈ যাব চিট। আৰু এতিয়া ধুনীয়াকৈ ক্লাছ কৰি আহিলোঁ, ক্লাছ শেষ হৈ গ'ল। আৰু এটা বস্তু লৈছোঁ, আপোনালোকক দেখাইছোঁ, এইফালে চাব পাৰে স্কুটিৰ ডিকিত আৰু এটা বস্তু আছে, আপোনালোকক দেখাই আছোঁ। এইটো চাব পাৰে বস্তুটো কি বস্তু আনিছোঁ, আপোনালোকক দেখাম। এইফালে চাওক আপোনালোকে, এটা টি চাৰ্ট হয়, আৰু টি চাৰ্টটো কেলৈ আনিছোঁ আপোনালোকক কৈ আছোঁ এতিয়া। যিহেতু আজি হৈছে ভিনদেউভাগৰ বাৰ্থডে, গতিকে টি চাৰ্ট কিনি ল'লোঁ। আৰু আজি বাৰ্থডে, যিহেতু বাৰ্থডে যাম, আৰু আপোনালোকক দেখাম সকলোবিলাক কি হয় কি নহয়। এতিয়া ক্লাছ কৰি আহিলোঁ, এতিয়া ঘৰলৈ যাওঁ, যিহেতু ভোক লাগিছে, ভাতটো খাই লওঁ, খাই মেলি ডাইৰেক্ট যাত্ৰা আৰম্ভ কৰিম ভিনদেউহঁতৰ ঘৰলৈ। আৰু কেনেকৈ জন্মদিন উদযাপন কৰোঁ সকলোবিলাক আপোনালোকক দেখাই দিম, গতিকে চাই থাকিব একেবাৰে শেষলৈ, গম পায় আৰু চাই থাকিব। ঘৰলৈ আহিলোঁ, আহি মেলি ভাত পানী খালোঁ, খাই মেলি ৰেডি হৈছে, আৰু এইফালে বৰষুণ আহি গ'ল, সেইকাৰণে ৰখি দিবলগীয়া হৈছে। তাৰপিছত এইফালে চাব পাৰে ৰেডি হৈছে আৰু লাহেকৈ, আৰু এইফালে বেগত কাপোৰটো ভৰাই লৈছে। তাৰপৰা বৰষুণ যাক এৰাই যোৱাৰ পিছত আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিম। বৰষুণ যাক এৰাই গ'ল, কেক ৰেডি হৈ গ'ল, আৰু আমিও আমাৰ যাত্ৰা ৰেডি হৈ গ'ল, ভণ্টিও ৰেডি, চব ৰেডি, আৰু এতিয়া যাব লাগে, যাত্ৰা আৰম্ভ। নিজেতো ভাত খাই ল'লোঁ, গতিকে এতিয়া স্কুটিখনক অলপ খানা খুৱাই আছোঁ, খানাটো খাই লওক। আৰু ধুনীয়াকৈ তেল চেল বহাই ল'লোঁ, বহাই মেলি এতিয়া যামগৈ পৰা যাত্ৰা। ৰাস্তাত যদি পাৰোঁ, কাৰণ কেমেৰা কৰিব দিগদাৰ, যদি পাৰোঁ অকণ লগ পাম, নহ'লে গৈ মেলি ডাইৰেক্ট বাহঁতৰ ঘৰত লগ পাই আছোঁ আপোনালোকক, নে কি কওঁ? বাইদেউ দিছে টুপি চুপি পিন্ধি লৈছে। আমাৰ এইপিনে বৰফ পৰিছে, বৰফ ডাঙৰ বৰফ, ডবল বৰফ। ফাইনেলি আহিলোঁ বাহঁতৰ ঘৰ, এইফালে চাব পাৰে এইটো ঘৰ। এইফালে আহি গ'লোঁ ফাইনেলি, এতিয়া ভিতৰত সোমোৱা বাকীবিলাক কাৰ্য আপোনালোকক দেখাই যাম, চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে। এইফালে বৌ আছে, বৌ ভ্লগ বনাই আছে, আৰু এয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, চেম্মান ভ্লগছ। আৰু এইফালে পোৱালিটো আছে, এইফালে এইটো বা ল'ৰাটো আছে। এই টিকলো তুমি কি খাই আছা? মুখখন চাচাই মামম খালা তুমি? মামম খালা নাই? এইফালে কৈ দিয়া আকৌ। নামাতে তোক বেয়া পালে। মামম খালা নাই? খং উঠি আছে যে কেলে? মামম খালা নাই? মামম বেয়া পালেও আস্থা নোযোৱা নি? আস্থা
ৰাস্তা যাবা নাই সাৰপ্ৰাইজ দিব লোৱা। ছাৰপ্ৰাইজ দিম চিপছ খাব বেছি ধামাকা হ'বলৈ গৈ আছে আৰু বেছি ধামাকাটো হ'ব গধূলি সময়ত আৰু চাই থাকিব ভিডিঅ'টো একদম বেছি ধামাকা হ'বলৈ গৈ আছে পুৰা বতাহ মাৰি আছে এইফালে চাওক পুৰা বতাহ মাৰিছে গছ গছনি পোৱা ধেৰ আৰু ওচৰতে নৈখনো আছে আৰু বৰষুণ পুৰা আহি যাব আৰু বতৰ পুৰা কোলা মোলা কৰি আহিছে পুৰা তো গাইজ এইফালে চাওক পোৱালিটো আছে আৰু পোৱালিটো চাই শিং চিং লগাই মেলি এইটো শিৱৰাত্ৰিত কিনিছে শিং লগাই লৈছে হয় নাই এইটো শিৱৰাত্ৰিত কিনিলা নি তুমি কান্দিছে কেলে আকৌ আৰু এতিয়া খোৱা বোৱা কাৰ্যবিলাক দেখাই পেলাই চাওক পুৰা পুদিন বনাই আছে বৌয়ে আৰু অলপ দেৰি পিছত হৈ যাব পুদিন পোৱা ক্লিয়াৰ হাঁহি এটা মাৰি দিওঁ আৰু গাইজ ধুনীয়াকৈ এতিয়া ডেক'ৰেশ্যন চলি আছে এইফালে চাব পাৰে ধুনীয়াকৈ চলি আছে এইফালে চাইডে আৰু অলপ দেৰি পিছত কমপ্লিট হৈ যাব কি হৈ গ'ল হেপী বাকী ডোখৰ আছে ৱেইট সবৰ কৰো আৰু এইপিনে চাব পাৰে পুৰা মাংস বনাই আছে টাইমটো নগৈছে ভাতটো খাওঁ লাগিছে আৰু কি কৰিব আৰু আপোনালোকক দেখাইছোঁ মাংস আৰু ভিনটো আহি গ'ল পুৰা গাড়ী আৱাজ শুনিছে কিন্তু দৰ্জা মাৰি থৈছে এইফালে বায়ে পুৰা দৰ্জা ফুটাটো দি পুৰা চাই আছে মানে আহিব আৰু সকলোবোৰে ৰেডি হৈছে চব ৰেডি মানে মম চম জ্বলাই মেলি কেক চেক মানে ভিডিঅ' চিডিঅ' চব ৰেডি হৈছে মুঠতে আহিব আৰু কেক কাটিব চাওক কিমান এটা মানে ভিনটোতো একো গম নাপায় কি হ'ব মানে এইটো ধামাকা ছাৰপ্ৰাইজ মানে চাওক সেই মুহূৰ্ত মানে বেলেগ এটা মুহূৰ্ত আৰু এতিয়া চাব যে পুৰা দৰ্জাখন খুলিবলৈ পুৰা ৰেডি হৈছে দৰ্জা খুলি দিব এইফালে চাওক পুৰা এটা ছাৰপ্ৰাইজ হৈ গৈছে পুৰা অনুভৱটো কৰি দিয়ক অনুভৱ সেইটোৱে কয় ছাৰপ্ৰাইজ আৰু এতিয়া কেকটো কাটিব চাওক কোঠাৰে কাটিব আপোনালোকে দেখিছেনে কোঠাৰে কটা কেক চাই লওক আপোনালোকে নহয় আনকমন হ'ব ভালে কোঠাখন দে আনকমন হ'ব কিবা হেপী বাৰ্থডে টু ইউ Happy birthday to you. Happy birthday, dear Dada. Happy birthday to you. Thank you. আহি গ'ল কেক এতিয়া কেকডোখৰ মানে মাৰি লওঁ আৰু এই জাৰ্চিবেলা পাই গ'ল তুমি নাই পোৱা কেলে চুলি কাট মজা দিছা হা চুলি কাট কাইলৈকে বাঁহ ল'ব আৰু আছে তেৰি নাম হয় নাই চুলিখিনি হয় নহয় হয় চাওক পোৱা তেৰি নামো কাট দিছে নাই এইফালে আহি গ'ল বাৰ্থডে মানে এতিয়া পিজ্জাটো কাটিং কৰা হ'ব আপোনালোকে এনেকুৱা বাৰ্থডে দিছে না কমেণ্ট কৰি জনাব চাওক কিমান দূৰৰ পৰা মানে ডিষ্টেঞ্চ মেইনটেইন কৰি কটা হৈছে আৰু এতিয়া পিজ্জাডোখৰ পৰা মাৰি লওক পুৰা টেষ্টি হৈছে চালিয়া হৈছে পিজ্জা ৰাতিৰ খানা আহি গৈ এইফালে চাব পাৰে পোলাও আছে কোপ্তা আছে এইফালে পুদিন আছে তাৰপিছত এইবিলাক পনীৰ আছে এইবিলাক কোপ্তা চোপ্তা এইবোৰ দেখাই দিছোঁ আপোনালোকক ধুনীয়াকৈ নি গতিকে ৰাতি ভাত সাজ ধুনীয়াকৈ মাৰি লওঁ দ্য নেক্সট ডে মৰ্ণিঙত এতিয়া ওলাইছোঁ ঘৰলৈ বুলি যাত্ৰা আৰু সময় হৈছে প্ৰায় 8টামান বজাত বাজিছে আৰু ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো এইখিনিতে সামৰি দিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ যদি মোৰ চেনেল নতুনকৈ আহিছে তেন্তে কৰি দিব ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকনটো লাহেকৈ বজাই দিব নতুন এটা ভিডিঅ'ত আকৌ লগ পাম সদায় হাঁহি থাকক আৰু সুখত থাকক ধন্যবাদ জয় অসম